নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে মোক মৰম কৰিব, ছাপোৰ্ট কৰিব আৰু সদায় আশীৰ্বাদ কৰিব। আজি মই আপোনালোকক ফুলৰ বাগিচাখন দেখুৱাম, তো আপোনালোকে চাই থাকিব। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু যদিহে মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তো অলপ ছাপোৰ্ট কৰিলে মোৰো ভাল লাগে মনটো। তেতিয়াহ'লে ব'লক বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰিম। আৰু ফাইনেলি তো এইটো মোৰ প্ৰথম ভিডিঅ'। মিঠাতেলৰ বটলবিলাকত এয়া চাওক জবা ফুল। জবা ফুল কোনে কোনে চিনি পায় ন? চাওক ইমান ধুনীয়াকৈ জবা ফুল ফুলি আছে। এয়া চাওক আপোনালোকে, ইয়াত ইমান ধুনীয়া ধুনীয়াকৈ বিভিন্ন ধৰণৰ ফুল ফুলি আছে। আপোনালোকে চাই থাকক, মই দেখাই আছোঁ। ফুল কোনে কোনে ভাল পায় আপোনালোকে মোক প্লিজ তলত কমেণ্ট কৰি জনাবচোন। মই কিন্তু ফুল খুব ভাল পাওঁ। এইজোপা ফুল চাওক, ইমান ধুনীয়াকৈ পাতখিলাৰ কাষেৰে ইমান ধুনীয়াকৈ ফুল ফুলিছে চাওকচোন। তো মোৰ ভিডিঅ'টো ইমানেই আছিল। আজিলৈ বাই বাই। অন্য এটি ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। আপোনালোকে চাই থাকিব বৰা ইউটিউব চেনেল।